এদিনাখন এজনী ছোৱালীক তাইৰ দেউতাকে এটা আইফোন গিফ্ট কৰিলে। তাৰে পিছৰ দিনা দেউতাকে ছোৱালীজনীক সুধিলে, আইফোন পোৱাৰ পিছত তুমি প্ৰথমতে কি কৰিলা? তেতিয়া ছোৱালীজনীয়ে ক'লে, আইফোন পোৱাৰ পিছত প্ৰথমতে মই ফোনটোৰ বাবে এটা কভাৰ আৰু টেম্পাৰ গ্লাছ এখন অৰ্ডাৰ দিছোঁ। তেতিয়া দেউতাকে ক'লে, এইটো কৰিবলৈ তোমাক কোনোবাই বাধ্য কৰাইছে নেকি? তেতিয়া ছোৱালীজনীয়ে ক'লে, নহয়, কোনেও একো কোৱা নাই, মই নিজেই দিছোঁ। তেতিয়া দেউতাকে আকৌ ক'লে, এইটো কৰি তোমাৰ এনেকুৱা নাই লগানে যে তুমি আইফোন নিৰ্মাতাগৰাকীক অপমান কৰিছা বুলি? ছোৱালীজনীয়ে উত্তৰ দিলে, কি যে কোৱা নহয় দেউতা, আৰু এনেকৈ মোবাইলবোৰত কভাৰ লগাবৰ বাবে মোবাইল নিৰ্মাণকাৰীবোৰেইতো উপদেশ দিছে। ছোৱালীৰ কথাত দেউতাকে ক'লে, তাৰমানে আইফোনটো হয়তো দেখিবলৈ বেয়া, সেইবাবেইতো তুমি সেইটো থাকিবলৈ কভাৰ অৰ্ডাৰ দিছা। ছোৱালীজনীয়ে ক'লে, নহয় দেউতা, কভাৰ লগালে ফোনটো ভালে থাকে, সেইবাবে লগাম। তেতিয়া দেউতাকে ক'লে, কভাৰটো লগালেচোন আইফোনটোৰ সুন্দৰতা কমি যাব। ছোৱালীজনীয়ে ক'লে, নহয় দেউতা, কভাৰ লগোৱাৰ পিছত মোবাইলটো দেখিবলৈ আৰু বেছিহে শুৱনি হ'ব। তেতিয়া দেউতাকে ছোৱালীজনীক মৰমেৰে বুজাই ক'লে, মাজনী, এই আইফোনটোতকৈ বেছি দামী তোমাৰ শৰীৰটো। অংগ প্ৰত্যংগবোৰক কাপোৰেৰে আৱৰি ৰাখিলে তাৰ সুন্দৰতা আৰু বেছিহে বাঢ়ে আৰু ভালেও থাকে। দেউতাকৰ কথাষাৰ শুনি ছোৱালীজনীৰ চকুৰ পানীৰ বাহিৰে মুখেৰে একো মাত নোলাল। দেউতাকে কথাষাৰ চুটি চুটি কাপোৰ পিন্ধা নিজৰ ছোৱালীজনীৰ লগতে প্ৰত্যেকগৰাকী ছোৱালীকে উদ্দেশ্য কৰি কৈছে, আৰু ছোৱালীজনীও কথাষাৰ এতিয়া বুজি পাইছে। তো বন্ধুসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাই দিব, আৰু ভাল লাগিলে এটা লাইক কৰি দিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে থকা বেল আইকনটো বজাই দিব।